চৰাইখোলা বানপানী বালাবাৰীৰ আজি 5 জুলাই। আজি বজাৰ ডুবাই গৈছে নদী। এই বছৰৰ প্ৰথম বালাবাৰী আজি বানপানী হৈ আছে। এই যে দেখি আছে চব্জি বিক্ৰী কৰি আছে আজি ওপৰত। আজি 5 জুলাই 2018 আজি প্ৰথম আজি বানপানী হৈ আছে। আজি কোকৰাঝাৰৰ নিয়াৰেষ্ট বালাবাৰী বুলি কয় এটা বজাৰৰ নাম। চৰাইখোলা নিয়াৰেষ্ট 3 কিলোমিটাৰ অলপ ওচৰতে হয়, কাষতে। এইটো চাই আছে মিট পিক। এইটো চাই আছে বজাৰটো এইটো হয়। অলপ পিছত কাষলৈ মই দেখাই আছোঁ। এইটো চাওক আপোনালোকে বজাৰ চলি আছে ইয়াত। এইটো এই কি কয় মাছ বিক্ৰী কৰি আছে। বহুত কষ্ট হৈছে, ওপৰতে বজাৰ কৰি আছে। লগতে চাওক বজাৰ কৰিব আহি আছে মানুহ। এইটো চাওক চব্জি দোকান কৰি আছে ইমান কষ্টৰে আজি। এইটো বজাৰ হয় য'ত বানপানীত আজি ডুবাই আছে। দেখাই আছে বজাৰটো এইটো তলত হয়, এইটো ওপৰত বজাৰ চলি আছে। চাওক এইটো ৰাস্তা হয়, মেইন ৰোড। এইটো দেখো এখন গাঁও ডুবাই আছে। এইটো বালাবাৰী বুলি কয় এটা গাঁও। বহুতো যান বাহন চলি আছে আৰু বজাৰটো নিচেই কাষত, ৰোডৰ কাষতে চলি আছে। চাই আছে মই দেখাই আছোঁ এইটো যে এইটো চাই আছে বেটাৰী গাড়ী ৰাখি আছে ইয়াত বজাৰ কৰিব আহিছে। চাইছে বজাৰ লগাইছে ৰাস্তাৰ কাষতে। এই যে সৰু ল'ৰাটো দোকান কৰি আছে, তাৰ ফাদাৰ হয় এইটো। পকৰীৰ দোকান দিছে। আৰু লগতে বহুতো টেম্পু ইয়াত লাইন লগাই দি আছে। এইটো চাওক মেইন ৰোড, আপোনালোকে চাই আছে মেইন ৰোড হয় এইটো। কোকৰাঝাৰ যোৱা দুইফালে কোকৰাঝাৰ যায়, বেছি নহয় 4.5 কিলোমিটাৰ আগত হয়। এইটো হয় আৰু এইটো হয় যিটো চৰাইখোলা যায়, কোকৰাঝাৰৰ পৰা যিটো লাইন আহে চৰাইখোলা যায়। এইটো হয় চাপৰ যায় আৰু অলপ আগত যাই কিনে বাছুৰা বুলি কয়, বাছুৰা যায়। আপোনালোকে চাওক এইটো গৰম গৰম পকৰি ভাজি আছে, সৰু সৰু খাবলৈ বহুত ধুনীয়া। বেচন আছে ইয়াত অৰিজিনেল, অলপ ভাল পাব, বহুত টেষ্টি হয়। যোনে খায় আৰু মানে নুকুলে আৰু। আপোনালোকে চাই আছে দোকানটো নিজে নিজৰ অপিনিয়ন দি আছে। এইটো মানে বহুত ভাল চাহ,
বহুত কিবা হৈ আছে আৰু বেচনৰ হয় এইটো বহুত কোনো আৰু কিবা নাই আটা চাটা নাই কোনো গণ্ডগোল নাই আৰু ইয়াত মানে এইটো চব বেচনৰে আৰু মানে খাইতে বহুত টেষ্ট লাগে মানে পিয়ৰ হয় এইটো লোকেল হয় মানে লোকেল আৰু এইটো কোনো মানে গোলমাল নাই আৰু যোনে এবাৰ খাব এনে মানে বহুত খাব বিচাৰে আৰু চাইছে আপোনালোকে বেকগ্ৰাউণ্ডত ডুব গৈ আছে বজাৰটোৰ ওপৰতে গোটাই ধানকে কিন্তু দিলোঁ অঁ ঠিক আছে মই দেখাই আছোঁ আপোনালোকক নিচে ওচৰৰ পৰা বজাৰটো যিটো এইটো বজাৰটো হয় যিটো নিচত মই দেখাই আছোঁ আপোনালোকক কাষত যাই কিনে এইটো বজাৰ হয় চাইছে এইটো বজাৰ এইটো চাইছে আপোনালোকে বজাৰটো গোটেই বানপানী হৈছে চাইছে বজাৰৰ অৱস্থা যিটো এইটো চাই আছে আপোনালোকে সেইটো ৰাস্তাৰে বজাৰ যায় মানুহ সেইটো ৰাস্তাৰে কি হৈছে বানপানী ডুব গৈ আছে এইটো চাওক এইটো চাওক দোকানদাৰী আজি এই বছৰৰ প্ৰথম 2018 আজি 5 জুলাই আজি প্ৰথম বানপানী হৈছে আৰু এটা বানপানী হ'ব লগা আছে যেনে আগষ্ট ছেপ্টেম্বৰৰ ভিতৰত এটা জুলাইটো চলি আছে আগষ্ট ছেপ্টেম্বৰৰ ভিতৰত আজি 1 তাৰিখ ফাৰ্ষ্ট উঠি আছে চব ৰেকৰ্ডিং হৈ আছে এইটো চাই এইটো মই যা যাবি নিজৰ এইটো বজাৰ এইটো বজাৰৰ ভিতৰৰ দোকানটো খালী বহি আছে খুলি কিনে আৰু এইটো বজাৰটো চাওক য'ত ইয়াত বজাৰ হয় প্ৰতিদিনেই বজাৰ হয় এইটো বজাৰ এতিয়া অলপ শুকাইছে ৰাতিপুৱা ভাগত বহুত আছিল পানী এই ইয়াতে বজাৰ হয় ডেইলি ইয়াত এইটো কোকৰাঝাৰৰ নিয়েষ্ট এটা 4 কিলোমিটাৰ কাষতে বানাবাৰী বজাৰ বুলি কয় এইটো চাইছে লিখাটো মাৰ্কেট ষ্ট্ৰীট এট চৰাইখোলা বজাৰ চৰাইখোলা এড্ৰেছো দিয়া আছে কিন্তু বালাবাৰী বুলি কয় আপোনালোকে যদি আহে কেতিয়াবা চৰাইখোলা বালাবাৰী বজাৰ বুলি ক'লে আপোনালোকে চাব পাৰিব চাইছে এইটো এই দেখিছে কিমান পানী নদীটো কাষতে হয় এইটো চাই আছে এইটো নদী হয় এইটো চাই আছে এইটো এটা হস্পিটেল হয় আৰু এইটো ৱাল দিছে এইটো পানীৰে আৱৰি ৰাখিছে গোটেইটো এইটো টাৱাৰ হয় এইবিলাক দোকান হয় ৰাতিপুৱা সময়ত বহুত পানী আছে এতিয়া শুকাই গৈছে কিন্তু ৰাস্তা যিটো আছে বজাৰত আহিব মানুহ সেইটো ৰাস্তাতে মানে কি হৈ আছে বানপানী হৈ আছে এইটো জেগাটো কালি কৰিব পাৰিব বজাৰ প্ৰব্লেম নাই এইটো চাওক এইটো বজাৰৰ আমাৰ নমিতা আপোনালোকে যদি কেতিয়াবা বালাবাৰী বজাৰত আহে ইয়াক দেখে পাব 100% পাব লাষ্ট পাইছে এইটো বজাৰটো ওপৰত মই দেখাইছোঁ অলপ আগত এইটো হয় বজাৰটো এই যে ষ্টভবিলাক ওপৰত ৰাখি দিছে ইয়াত পকৰি দোকান দিয়ে আজিতো ওপৰত দিছে দেখা পাইছে আপোনালোকে এইটো হয় দোকানটো এইটো এটা ঘৰ হয় ইয়াত থাকে এটা ফেমিলি বানপানীৰে ইয়াত অলপ হাৰাশাস্তি হৈছে দমকলটো দেখিছে মই অলপ জুম কৰি দেখাইছোঁ আপোনালোকক দমকলটো পানীৰ ভিতৰতে আছে আৰু পানীটো কিমান দূৰ হৈছে চাবলৈ আপোনাৰ গম পাব শুকাই গৈছে এইটো চাওক চালে গম পায় গম পাইছে এইটো চাওক
কিমান শুকাই গৈছে এতিয়া। এইটো দোকানটো হয়, এইটো ছাদ দিয়া হয় অলপ, তথাপিতো ডুবাই গৈছে, পানী ওপৰত উঠিছে। এইটো আমাৰ বাজাৰৰ প্ৰতি বছৰে হয় ইয়াত দুৰ্গা পূজা। ইয়াতে আহিলে দেখা পাব, এইটো ৱেলকাম লিখি আছে চাৰিওফালে। এই দুৰ্গা পূজা হয়, আমাৰ বাজাৰৰ হয়, ইয়াৰে আমাৰ লোকেল 3-4খন গাঁৱৰ মাজতে হয় এইটো দুৰ্গা পূজা, ডাঙৰ হয়, বহুত এনজয় কৰোঁ আমি প্ৰত্যেকে। এইটো চাইছে ৱেলকাম, মই এতিয়া গৈ আছোঁ। এইটো চাই আছে পিক, এনেকৈ চাই আছে। চাইছে, শনি মন্দিৰ হয়, বাজাৰৰ হয় আমাৰ। ঠিক আছে, গোটেইখিনি চোৱা হৈছে নিশ্চয়, দেখি পাইছে পাল্লাবাৰী। আপোনালোকে চাইছে, তেতিয়া মই পকৰি অলপ ভিডিঅ' কৰি অলপ দেখাই দিছোঁ। এতিয়ালৈকে হোৱা নাই বোলে ইয়াত, হোৱা নাই, বহুত টাইম লাগেতো। মানে কিমান টাইম লাগে? মোটামুটি আধা ঘণ্টা লাগে। আধা ঘণ্টা লাগে তেনেকৈ পকৰি বনায়। মানে একদম বহুত টেষ্টি হয় আৰু। টেষ্টি লোকেল হয়তো ইমান সময় লাগে। কম টকাত ভাল খানা দি আছে, একদম মানে সস্তা। এইটো চাই আছে চৰাইফালে যোৱা, যান বাহন চলি আছে, বাইক চলি আছে। বজাৰত মানুহ আহি আছে চব্জি ল'বৰ কাৰণে। গৈ আছোঁ, বাই বাই। এইটো বজাৰ হয়।